নমস্কাৰ, মহন্ত চিল্ক হাউচৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ কেইখনমান খুবেই সুন্দৰ ছিংগুল চাদৰ। এইবিলাক ছিংগুল মেখেলাৰ লগত পিন্ধিবলৈ যথেষ্ট ভাল হ'ব আৰু কমফৰ্টেবল হ'ব। কাপোৰবিলাক বোৱা চাদৰ হয়, সকলোবিলাক চাদৰে অলপ কম দামতে পাই যাব। এইবিলাক চাদৰ সদায়তো দামী চাদৰে দেখাই আছোঁ। ভাবিলোঁ আজি কেইখনমান অলপ কম দামৰ চাদৰ লৈ আহোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আমাৰ দোকানৰ এড্ৰেছটো জনাই লৈছোঁ। আমাৰ দোকান আছে ধেমাজিত LIC অফিচৰ সন্মুখত মহন্ত চিল্ক হাউচ। আৰু আপোনালোকে আমাৰ দোকানত আহিও চাই ল'ব পাৰে ধুনীয়া কালেকশ্যনবিলাক। আমাৰ নিজৰো বোৱা হয় আৰু কিছুমান এনেদৰে ববলৈও দিয়া হয় বিভিন্ন জেগাত। আৰু কাপোৰবিলাক আপোনালোকে তেতিয়াহ'লে এফালৰ পৰা দেখাই যাম, চাই যাব। প্ৰথমতেই দেখাব লৈছোঁ এখন খুবেই এখন সুন্দৰ চাদৰ হয়। এনেদৰে গাড়ী দিয়া আছে চাদৰখন। এখন খুবেই সুন্দৰ হয় এখন। এইবিলাক ছিংগুল চাদৰ হয়। এইবিলাক সকলোবিলাক ছিংগুল চাদৰে দেখাম আজি। আৰু কেচ দিয়া দেখিছে, গুণা দিয়া আছে এনেকৈ। আৰু ইয়াৰে আঁচলটো দেখাই দিছোঁ এবাৰ ভালদৰে এখন। আৰু এই চাদৰখনৰ প্ৰাইচ আহিব 550, 550 টকাত ল'ব পাৰিব এইখন চাদৰ। আৰু শ্বিপিংটো ফ্ৰী থাকিব। এইবিলাক ছিংগুল মেখেলাৰ লগত পিন্ধিবলৈ যথেষ্ট ভাল হয় এইবিলাক ছিংগুল চাদৰবিলাক। আৰু এখন দেখাব লৈছোঁ। এখন ৰেড কালাৰত থাকিব, ছেইম ডিজাইনৰ হয় কিন্তু কালাৰটো খালি অলপ বেলেগ হয়। পাৰিটোও দেখিছে, এইটো খুবেই সুন্দৰ হয় ইয়াৰ পাৰিটো। এইখন গোটেই চাদৰৰ ডিজাইনটো এইটো এনেদৰে কেচ টাইপত থাকিব। প্ৰাইচ ছেমেই থাকিব, 550 ল'ব পাৰিব। যদি পচন্দ হয় এতিয়া বুকিং কৰিব। আৰু এখন দেখাব লৈছোঁ। এখন ছেম হয়, ডিজাইন ছেম পাই যাব, খালি কালাৰটো বেলেগ হ'ব। এখন আহিব গ্ৰীণ কালাৰত, খুবেই ধুনীয়া কাপোৰ। এইবিলাক ল'বলৈ যথেষ্ট কমফৰ্টেবল হ'ব। এইবিলাক গৰমৰ কাৰণেতো বহুতেই ভাল হ'ব। এইবিলাক চাদৰ দেখিছে কিমান গুণাটো ঘনকৈ দিয়া আছে। এইবিলাক চব বোৱা চাদৰ হয়, হাতে বোৱা হেণ্ডলুমৰ হয় এইবিলাক। 550। আৰু এখন দেখাব লৈছোঁ খুবেই সুন্দৰ। এখন কেঁচা পাত হ'ব, কেঁচা পাতৰ এখন ছিংগুল চাদৰ এখন। এইটো পাৰিটো ইয়াৰে গ্ৰীণ কালাৰত থাকিব, খুবেই সুন্দৰ হ'ব। এইটো আঁচলৰ ডিজাইনটো আহিব। আৰু এইখনৰ প্ৰাইচ আহিব 700, 700 টকাত এইখন চাদৰ ল'ব পাৰিব। যথেষ্ট ভাল হয় এইখন চাদৰ, যথেষ্ট কমফৰ্টেবল আছে। গৰমৰ কাৰণে বহুত ভাল হ'ব, ডিজাইনো ধুনীয়া হয়। আৰু এখন দেখাবলৈ লৈছোঁ। এখনো ধুনীয়া এখন চাদৰ হয়, ছিংগুল চাদৰে। আজি সকলোবিলাক ছিংগুল চাদৰে লৈ আহিছোঁ। এইটো গ্ৰীণ পাৰিতে থাকিব, পাৰিটো গ্ৰীণ থাকিব। আৰু এনেকৈ ভিতৰত অলপ সৰু জাপি বুটা আছে ঘন কৰি। আৰু এইটো আহিব ইয়াৰে আঁচলৰ ডিজাইন, এইটো আঁচলটো থাকিব ইয়াৰে। আৰু এইখনৰো প্ৰাইচ থাকিব 700 টকা, 700ত এখন ল'ব পাৰিব। আৰু এইখন আহিব, এখন যথেষ্ট এখন ধুনীয়া চাদৰ। এবাৰ মেলি দিয়া। এখন ছিংগুল চাদৰ, পাৰিটো গ্ৰীণত থাকিব ইয়াৰে। যথেষ্ট কমফৰ্টেবল হ'ব এইবিলাক চাদৰ। দেখিছে ডিজাইনবিলাক কিমানে ধুনীয়া হয়, যথেষ্ট ইউনিক হয় এইবিলাক ডিজাইন। আৰু এইখনৰ প্ৰাইচ আহিব 700, 700 টকাত এখন চাদৰ ল'ব পাৰিব। খুবেই ধুনীয়া হয় এইবিলাক ছিংগুল চাদৰ। আৰু এখন আহিব, এইখনো 700ৰে আহিব। কেঁচা পাতৰ চাদৰ, কেঁচা পাত চাদৰ। এইটো ডিজাইনটো হ'ব। এইটো পাৰিটো এনেকৈ পাৰ্পল কালাৰত থাকিব। যথেষ্ট সুন্দৰ চাদৰ হয়। আৰু আপোনালোকৰ যদি পচন্দ হয় তেতিয়াহ'লে যিটো আমাৰ স্ক্ৰীণত নাম্বাৰ থাকিব সেইটো নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব। এখনৰ প্ৰাইচ আহিব 680, 680 টকাত ল'ব পাৰিব এখন চাদৰ। এখন আঁচলৰ ডিজাইনটো এইটো আহিব ইয়াৰে। কেঁচা পাতৰ খুবেই সুন্দৰ চাদৰ হয় এখন, ছিংগুল কেঁচা পাতৰ চাদৰ হ'ব। আৰু এখন আহিব কেচ দিয়াৰে থাকিব এখন। আৰু এইখনৰ প্ৰাইচ আহিব 550, 550 টকাত ল'ব পাৰিব। 550, 550 টকাত। পাৰিটো ইয়াৰে ব্লু কালাৰ থাকিব, এইটো ব্লু কালাৰ আহিব ইয়াৰে। এইটো আঁচলৰ ডিজাইনটো আহিব। আৰু এখন দেখাব লৈছোঁ কেঁচা পাতৰে চাদৰ এখন খুবেই সুন্দৰ। পাৰিটো ৰেড কালাৰ আছে। আৰু আপোনালোকৰ যদি পচন্দ হয় তেতিয়াহ'লে লগালগ বুকিং কৰি দিব। বুকিং নাম্বাৰ দিয়াই আছে ডেছক্ৰিপশ্যনত। আৰু এইটো আঁচলৰ ডিজাইন। আৰু এইখনৰ প্ৰাইচ আহিব 700, 700ত ল'ব পাৰিব। আৰু এখন দেখাব লৈছোঁ, এখন পিংক কালাৰত থাকিব, খুবেই এটা ধুনীয়া ডিজাইন হয়। আৰু এইখনৰ প্ৰাইচ আহিব 700। এইবিলাক গৰমৰ কাৰণে ভাল হয় আৰু ছিংগুল মেখেলাৰ লগত পিন্ধিবলৈ যথেষ্ট ধুনীয়া। মুগা মেখেলা, টচৰ মেখেলাৰ লগত পিন্ধিলে যথেষ্ট ধুনীয়া লাগে এইবিলাক ছিংগুল চাদৰবিলাক। আৰু এখন আহিব, এইখনৰ প্ৰাইচ আহিব 680, 680 টকাত ল'ব পাৰিব। এখন খুবেই সুন্দৰ চাদৰ, এখন ছিংগুল চাদৰ হয় এখন। আঁচলৰ ডিজাইনটো দেখাই দিছোঁ।
আৰু এইখনৰ প্ৰাইচ আহিব 600। এখন 80 সূতাৰ চাদৰ হয়। 80 সূতাৰ যদিও এইটো আপোনাৰ দামী চাদৰটো হয়, এইটো কমৰো এটা থাকে, সেইটোতকৈ কোৱালিটিটো যথেষ্ট উন্নত আছে। এইখনৰ প্ৰাইচ আহিব 680, 680 টকাত ল'ব পাৰিব। এখন 680 আহিব এইখনৰ প্ৰাইচ। পাৰিটো এনেকৈ ইয়াৰে পাৰিটো থাকিব ব্লু কালাৰ, লাইট ব্লু কালাৰ, এইখিনি ডিজাইনখিনি হ'ব। 680 ল'ব পাৰিব এইখন চাদৰো। যথেষ্ট ধুনীয়া হয় এইখন চাদৰ। আৰু এখন দেখাব লৈছোঁ, এইটো 80 সূতাৰ চাদৰ হ'ব। এইটো ব্লেক কালাৰত থাকিব, খুবেই সুন্দৰ চাদৰ। আৰু আপোনালোকৰ যদি পচন্দ হয় তেতিয়াহ'লে স্ক্ৰীনত দিয়া নম্বৰত বুকিং কৰিব পাৰিব। আৰু এইখনৰ প্ৰাইচ আহিব 680, 680 টকাতে ল'ব পাৰিব। খুবেই সুন্দৰ সুন্দৰ চাদৰ হয়। আৰু আমাৰ দোকানৰ এড্ৰেছটো আকৌ এবাৰ জনাই দিছোঁ। আমাৰ দোকান আছে ধেমাজিত LIC অফিচৰ সন্মুখত, মহন্ত চিল্ক হাউচ। আৰু আপোনালোকৰ মন পচন্দৰ কাপোৰবিলাক আমাৰ দোকানত আহিও ল'ব পাৰে। সকলো ধৰণৰ কাপোৰেই পাই যাব আমাৰ ইয়াতে।